আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা 5:30 বাজিছে। আমি ট্ৰেইনত ঘৰলৈ গৈ আছোঁ। ইয়াত দেহাকনৰ টোপনি ধৰিছে, হামিয়াই আছে বাপেক জীয়েকে। এয়া গৈ থাকোঁতে আৰু টোপনি গুচি গ'ল। মই কোচতে লৈ শুৱাই থৈছোঁ আৰু তাইক। এয়া মৰিয়নিত আমি লাল চাহ, কেক আৰু চিপছ কিনি ল'লোঁ ৰাস্তাত যাওঁতে টাইম পাছ কৰি যাবলৈ। তাৰপিছত ঘৰ গৈ পাই আকৌ ভাত পানী খাই কৰি আৰু লাহেকৈ ওলাই গ'লোঁ আমি ফুৰিবলৈ। এয়া মোৰ ভতিজাও হয়, ভাগিনো হয় আৰু গৈ আছোঁ। আৰু এতিয়া আমি পাই গ'লোহি সৰু বাৰ ঘৰত, মিষ্টাৰৰ সৰু বায়েকৰ ঘৰত। এয়া সৰু বাৰ শাহু মা আৰু এয়া ডাঙৰ বা বহি আছে, মানে মিষ্টাৰৰ ডাঙৰ বায়েক হয় আৰু মোৰ বৌ হয়, মাহঁতৰ ঘৰৰ ফালৰ পৰা মোৰ বৌ হয়। এয়া ভতিজা আৰু এয়া ভাগিন। এয়া ভতিজা দুটা বহি আছে। ভতিজা মানে ডাঙৰ ল'ৰাজন মোৰ ভতিজা, ভাগিনো হয়। মানে দুইফালৰ পৰা সমানত ধৰিবলগীয়া হয় আৰু মোক। তাৰপিছত এয়া মোৰ দেহা মানুহজনী পুৰা টিভি চোৱাত ব্যস্ত। এয়া এজনী আমাৰ ৰচকী ভতিজা, মানে মোৰ ভতিজা মিষ্টাৰৰ ভাগিন। আৰু আমাৰ ঘৰত আজি এটা ছাৰপ্ৰাইজ আছিলে। ছাৰপ্ৰাইজটো কি আৰু গম পাবই ৰ'ব। ছাৰপ্ৰাইজটো হৈছে এয়া দাদাৰ ল'ৰাৰ বাৰ্থডে হয় আজি। এয়া সৰু সুৰাকৈ ঘৰতে চেলিব্ৰেট কৰিলোঁ আমি সকলো মিলি আৰু। হেপী বাৰ্থডে, হেপী বাৰ্থডে।
এয়া প্ৰিন্সি অৱস্থা এনেকুৱা কৰিলে পোৱালিয়ে। এয়া আমাৰ বৰ্তাৰ ছোৱালী বাইদেউ জীয়েক হয়। এয়া শহু দেউতা আৰু মা। এয়া নেক্সট দিনা আমি অলপ ওলাই আহিলোঁ পদূলিৰ ফালে। এয়া ৰাস্তাৰ কাষতে আছে বিলখন। এয়া পদুম ফুল পুৰা ফুলি আছে। এইফালে ভেট ফুল ফুলি আছে ন? এইবোৰ ভেট ফুল চোৱা। এইটো চাইডে আছে ভেট ফুল। ফুলি আছে মানে ফুলিব আৰু ভাল লাগে ন? এটা ধুনীয়া পৰিৱেশ। সেইটো পোৱালি এই আমাৰ বেটী মানুহে নাচি আছে। অলপ থিয় লঙা দিব পৰা হৈছে আৰু পিছফালে এইবোৰ কাপোৰ দোম খুৱাই থৈছোঁ, মানে জাপি আছিলোঁ, জাপি থকা মাজতে আৰু ভিডিঅ' কৰিলোঁহি। আৰু সৰু ল'ৰা ছোৱালী মুভমেণ্টবোৰ এনেকৈ ধৰি ৰাখিবলৈ সেনেকৈয়ে আহিব লাগিব, নহ'লে এইটো পিছত কৰি নেদেখায়। সেইবোৰ কাপোৰ কানি চব ইগন'ৰ কৰক, ভিডিঅ'টো চাওক। আৰু ৰাতিলৈ এয়া বৰলৰ চাক ভাঙিলে। এয়া মই কিন্তু এইবোৰ নেখাওঁ, এনেই চাই আছোঁ। চায়ে ভাল লাগে এইবোৰ এনেকৈ এৰুৱা। এয়া মেইন মানুহ দুজন বৰলৰ চাক ভঙা আৰু লগতে সহায় কৰা আৰু এয়া দুজন আৰু পোৱালিৰ সৈতে ইউটিউবাৰ। কোনে কোনে খাই ভাল পায়? পালি হা কেলে হা আইঅ একো নাই। আমাৰ আটাই লাজতে নেদেখিবি কৈ আছে আৰু মানে ভিডিঅ'লৈ লাজ কৰিছে। এয়া ভাত খালেই আৰু সিহঁতে ভাত খাই আধা আধি শেষেই হ'ল। তাৰপিছত মই ভিডিঅ' কৰিব আহিছোঁ। লাজতে মিচুক মিচুক হাঁহি আছোঁ দুইটাই। এয়া আমাৰ গাভৰু দুজনে খেলি আছে। কোনখন ভাল হ'ব চলাবলৈ? ককায়েকহঁতৰ গাড়ীবোৰ লৈ এতিয়া খেলি আছে। সিহঁতে কিবা খাবৰ ভিতৰলৈ গ'ল আৰু এহেঁতি এইবোৰ কাম কৰি আছে, পূৰা খেলি আছে। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।